বিজেপি সরকার মুর্দাবাদ বিজেপি সরকার মুর্দাবাদ এই ভোটারে হিমন্তক ভোট দিছে সেই ভোটারে উল্টাকে আজি ভোটাৰৰ পক্ষত থিয় দিব এই সমষ্টিৰ পৰা ভূমিকম্প সৃষ্টি হ'ব আৰু গোটেই অসমৰ ভোটাৰ ইউনাইট হ'ব ভোটাৰৰ চৰকাৰ হ'ব 100% এটো গ্যাৰান্টি ৰাস্তাত বহি যাম আমি মৰিবলৈ কুণ্ঠবোধ নকৰোঁ কাৰণ আমি শ্বহীদ হ'ব বিচাৰোঁ দেশৰ কাৰণে শ্বহীদ হ'ম আমি নেতাৰ কাৰণে শ্বহীদ নহয় এইটো কোনো ঠিকাদাৰৰ দল নহয় এইটো কোনো গুণ্ডাৰ দল নহয় এইটো কোনো পুঁজিপতিৰ দল নহয় এইটো এভৰি ভোটাৰৰ দল হয় যে এইটো সেলফি মামা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত যে নৈৰাজ্যবাদ চলে এইখন অসমত যে নৈৰাজ্যবাদ চলি আছে এনেকা হলে যে অসমখন আৰু দবিব তাৰ প্ৰমাণ পোৱা গৈছে গতিকে শৃংখলিত ব্যৱস্থা যদি বিশৃংখল কৰে তেনে অনাগতত কি কৰিব এই কথা সকলোৱে জানে বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ বাহিৰে ভোট দিছে ভোটাৰে ভোট দিছে এমএলএ মন্ত্ৰী হৈছে তেখেতে মন্ত্ৰী হৈছে তাৰ পিছত হি ভোটাৰক ভুগি আছে আজি ভোটাৰে জাগিছে এই সমষ্টিৰ পৰা ভোটাৰে ইউনাইট হ'ব যি ভোটাৰে হিমন্তক ভোট দিছে সেই ভোটাৰে উল্টাকে আজি ভোটাৰৰ পক্ষত থিয় দিব এই সমষ্টিৰ পৰা ভূমিকম্প সৃষ্টি হ'ব আৰু গোটেই অসমৰ ভোটাৰ ইউনাইট হ'ব ভোটাৰৰ চৰকাৰ হ'ব 100% এটো গ্যাৰান্টি আজি আপোনালোকৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাক মেছেজ দিলোঁ আজি কি ক'ব মানে চাওক আমি এটা মানৱ শৃংখল হিউমেন চেইন যিটো নেকি মানৱ শৃংখল বুলি কয় চাংচাৰীৰ পৰা আপোনাৰ আমিনগাঁও ডিচি অফিচলৈকে মেমৰেণ্ডাম দিয়াৰ কাৰণে এটা প্ৰগ্ৰাম কৰিছিলোঁ এতিয়া আমি দেখিলোঁ ইয়াত আহি গোটেই আমাৰ ভোটাৰসকলক এৰেষ্ট কৰিছে এৰেষ্ট কৰাৰ মূলতঃ হৈছে কি এইটো গণতন্ত্ৰ দেশ নহয় এইটো ৰজাতন্ত্ৰ দেশ হয় আৰু ৰজা হিচাপে যেনেকুৱা আমাক হেমন্ত বিশ্ব শৰ্মাই সেলফি মোমাই আমাক যিটো শাসন ব্যৱস্থা কৰিছে এইটো ঘৃণনীয় আমি এই আপোনালোকৰ মঞ্চেদি মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘৃণা কৰিছোঁ কিয়নো আজি গণতন্ত্ৰ দেশৰ সকলোৰে অধিকাৰ আছে মৌলিক অধিকাৰৰ পৰা আদি কৰি আইনৰ ভাৱেও আমি অধিকাৰ আমি পাব লাগে ন্যায্য প্ৰাপ্য হিচাপে আমাৰ আন্দোলন কৰা অধিকাৰ আছে তথাপিও 144 জাৰি লগাই তেওঁলোকে যিটো আমাক মানৱ বিশৃংখল সৃষ্টি কৰিলে তাৰ বাবে আমি গৰিহণা দিছোঁ অসম চৰকাৰক গৰিহণা দিছোঁ বিজেপি চৰকাৰক গৰিহণা দিছোঁ কিয়নো আজি আমি ইমান এটা শান্তিপূৰ্ণভাৱে আমি গাঁৱে ভূঞৰ পৰা মানুহবিলাক ওলাই আহি আমি শান্তিপূৰ্ণভাৱে এটা কাৰ্যসূচী পালন কৰিবৰ কাৰণে আহিছিলোঁ য'ৰ আজি আমাক এৰেষ্ট কৰি এখন আমাৰ হাই ছেকেণ্ডেৰী এই চাংচাৰী ফিল্ডত আমাক আবদ্ধ কৰি ৰাখিছে যিয়ে নহওক আজি অনাগত দিনত যদি আমাৰ সিদ্ধান্তবোৰ তেওঁলোকে মানি নলয় এনেকুৱা এটা আমি বাধ্য হৈ যাম ভোটাৰসকলে এনেকুৱা এটা বাধ্য হৈ যাম ৰাস্তাত বহি যাম আমি মৰিবলৈ কুণ্ঠবোধ নকৰোঁ কাৰণ আমি শ্বহীদ হ'ব বিচাৰোঁ দেশৰ কাৰণে শ্বহীদ হ'ম আমি নেতাৰ কাৰণে শ্বহীদ নহয় এইটো কোনো ঠিকাদাৰৰ দল নহয় এইটো কোনো গুণ্ডাৰ দল নহয় এইটো কোনো পুঁজিপতিৰ দল নহয় এইটো এভৰি ভোটাৰৰ দল হয় আৰু এই ভোটাৰ হিচাপে আমাৰ যিটো GST বৰ্তমান পাব্লিকৰ ওপৰত যেনেকুৱা মাধৱ মাৰ আমাৰ পাব্লিকৰ ওপৰত GST লগাইছে কিন্তু পুঁজিপতিৰ ওপৰত GST নাই মাত্ৰ 18% GST আজি আমেৰিকাত 60% GST লয় গভৰ্ণমেণ্টে আপোনাৰ কি কয় এই ইটালীত আজি 70% টেক্স লয় পুঁজিপতিৰ পৰা কিন্তু তেওঁলোকৰ দেশ উন্নতি হৈ আছে আৰু আমাৰ ভোটাৰসকলক পুঁজিপতিৰ দৰদী নেতাসকলে গলত চেপি আমাৰ পৰা টেক্স লৈ আছে ইয়াৰ প্ৰতিবাদত আমি এইটো কাৰ্যসূচী লৈছিলোঁ অনাগত দিনত আন্দোলন হ'বই আমি নো ভোটাৰশ্বিপ নো ৰেষ্ট বুলি কোৱা হৈছে আমাৰ যিটো অধিকাৰ এই অধিকাৰ যেতিয়ালৈকে নাপাওঁ আমি তেতিয়ালৈকে আন্দোলন কৰিয়ে থাকিম আৰু আজি আমাৰ পূৰ্ব নিৰ্ধাৰিত যিটো সময় অনুসৰি আজি 1 আগষ্টত আমি মানৱ শৃংখল কাৰ্যসূচী লৈছিলোঁ দুটাত অভাৱনীয় যিটো মূল্যবৃদ্ধি আৰু এভেকশ্যনৰ ওপৰত মানৱ শৃংখল কাৰ্যসূচী লৈছিলোঁ কিন্তু প্ৰশাসনে আমাক বিশৃংখল ঘটাই দিলে তো ভোটাৰ্ছ পাৰ্টিৰ মানৱ শৃংখল আৰু প্ৰশাসনৰ যিটো বিশৃংখল ইয়াত এটা কি শাসক আৰু কি ভোটাৰ্ছ পাৰ্টিৰ মাজত এটা কি চলি আছে তো আমি চৰকাৰক দুটা ৰাস্তা দিছোঁ এটা হৈছে নিত্য ব্যৱহাৰ্য যিটো সামগ্ৰী আছে যে মৌলিক অধিকাৰ যিটো আছে অন্ন বস্ত্ৰ বাসস্থান স্বাস্থ্য শিক্ষা মনোৰঞ্জনত ভেদ উঠাই দিয়ক আৰু অত্যাৱশ্যকীয় মূল্যবৃদ্ধিৰ ওপৰত কৰ জাপি দি জনসাধাৰণক মাৰিব নালাগে প্ৰথম কথা দ্বিতীয় কথাটো হৈছে যদি এওঁলোকে মূল্যবৃদ্ধি আঁতৰ কৰিব নোৱাৰে তেনেহ'লে মূল্যবৃদ্ধিৰ ভাত্তা দিয়ক কাৰণ এওঁলোকো নাগৰিক হয় এওঁলোকৰ ভাত্তা বাঢ়িব ভাত্তা পেঞ্চন বাঢ়িব আমাৰ টেনশ্যন বাঢ়িব গতিকে আমাক এইখিনি দিবৰ কাৰণে কোৱা হৈছে আৰু খিলঞ্জীয়া মানুহবিলাকক উচ্ছেদ কৰি পুঁজিপতিক ভূমি গতাই দিয়াৰ কথাটোতো আমি কৰি আছোঁ গোটেই অসমত কাৰ্যসূচী চলি আছোঁ দ্বিতীয় কাৰ্যসূচী আছিল গতিকে এওঁলোকক আমাক শৃংখলিত কৰিব নিদিলে এওঁলোকে বিশৃংখল কৰিলে 144ৰ দোহাই দি এতিয়া আপোনালোকে চাওক ইয়াত 144 হৈছেনে
আমি ৰাস্তাত আমি 10 কিলোমিটাৰ ৰাস্তাত 12 ফুট 13 ফুট 15 ফুট আঁতৰে যিটো শৃংখল বনাবৰ কাৰণে গৈ আছিলোঁ এই শৃংখলটো বিশৃংখল ঘটাই দিলে গতিকে ইয়াৰ পৰা বুজা যায় যে এইটো চেল্ফি মামা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত যে নৈৰাজ্যবাদ চলে এইখন অসমত যে নৈৰাজ্যবাদ চলি আছে এনেকা হ'লে যে অসমখন আৰু দবিব তাৰ প্ৰমাণ পোৱা গৈছে গতিকে শৃংখলিত ব্যৱস্থা যদি বিশৃংখল কৰে তেনে অনাগতত কি কৰিব সেই কথা সকলোৱে জানে প্ৰশাসনে কোনোবা এটা কি অখ্যাত সংগঠনৰ নাম কথা কৈছে যে 15 আগষ্ট আহি আছে সন্মুখত আৰু এইকাৰণে নেশ্যনেল হাই ৰোডত 144 এওঁলোকৰ ভাইলেশ্যন হয় বুলি কৈছে যে নেশ্যনেল হাই ৰোডত এখন বাছত 50জন মানুহ গৈ থাকে তাত 144 বোলে ভাইলেশ্যন নহয় আৰু ভোটাৰ্ছ পাৰ্টিয়ে 12 ফুট আঁতৰে থিয় হ'লে 144 জাৰি হয় মানে নৈৰাজ্যবাদৰ কাৰণ এইটো হয় গতিকে এনেকুৱা হ'লে অসমখন আৰু তললৈ যাব নহয় এইটো নহয় ভোটাৰ্ছ পাৰ্টি কোনো মিডিয়া বা কাগজ পেপাৰত থকা দল নহয় সি গ্ৰাউণ্ড লেভেলত থকা দল হয় ইয়াত নিপীড়িত আত্মবলিদান দিব পৰা মানুহবিলাক আছে গতিকে এই আত্মবলিদান দিয়া মানুহবিলাকৰ প্ৰতি দায়বদ্ধতা অকণমান দেখুৱাইছে ভয় এটা नोंथांनाव हान्थु सिं गोदोना आखाइ आखाइनि आसि सिंस्रि दाफोना सानाय आफादावनि सानाय आथिं मिजुनाय सानाय खर' जरा सानाय आथिं फारनैबो बोलो मोनै जानजि सानानै आथिङाव साहैनाय जायखिजाया गोजामनिफ्राय गोजाम सानाय जादोंब्ला नोंथांमोना जिंगासिनो नांला नोंथांमोननि थाखाय खम बेसेनावनो लाबोदों फिल नेचार जइन्ट फेन वेल बे थाव मालिसखौ फुनोब्लानो नोंथांनि गासै सानाय जेंनाया खारगोन अब्ला मानोथो गोबाव खालामखो अर्डार आरो गोबां मोनथिनो थाखाय नैबे जानबुं नङाव फन खालाम 99740307738